বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল আৰু ময়ো ভালে আছোঁ। আৰু আজি এই ভিডিঅ'টো কৰাৰ কাৰণটো হৈছে মই ইউটিউব চেনেল এটা খুলিছোঁ আৰু চেনেলটো মই বহুত আগতেই খুলিছিলোঁ, মানে 2017 মানতেই খুলিছিলোঁ, কিন্তু একো মই ভিডিঅ' দিয়া নাই। আৰু এই লকডাউনৰ টাইমত মই মানে ইমানেই ভ্লগ চালোঁ, মোৰ নিজৰো মন গ'ল ভ্লগ কৰাৰ, গতিকে ভাবিছোঁ কিবা কিবি ভিডিঅ' দিম, ভ্লগেই হওক বা ৰেচিপিয়ে হওক। তো আপোনালোকৰ ছাপোৰ্ট লাগিব আৰু সকলোৱে আশীৰ্বাদ কৰিব। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব বিচাৰে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আজি বৰ্তমান ঘৰতে আছোঁ, আটাৰ তিথি, গতিকে আটাৰ তিথি হিচাপে ঘৰতে এখন সৰুকৈ শৰাই আগবঢ়াইছে আৰু গাঁৱৰ বয়সস্থ আইতাসকলক মাতি আনি এখন সৰুকৈ নাম ধৰিব। গতিকে আহকচোন ভিডিঅ'টোত কি হয় আৰু চাম। তো ঘৰতে এখন সৰুকৈ শৰাই আগবঢ়াইছে আটাৰ কাৰণে, আটাৰ তিথিৰ কাৰণে। আটা য'তে আছে ভালে থাকক, ভগৱানে ভালে ৰাখক। আৰু এয়া মায়ে লুচি কৰি আছে। আৰু এইফালে আইতাসকলে নাম ধৰি আছে। আৰু চোফাখনত দেখিছে নহয়, সেইজনেই আমাৰ আইতা। আৰু আইতাৰ কঁকালৰ বিষ আছে কাৰণে তলত বহিব নোৱাৰে, সেইকাৰণে ওপৰতে বহি নাম ধৰিছে। আৰু এতিয়া নাম ধৰা হৈ গ'ল আৰু এতিয়া সেৱা ল'বৰ হ'ল। গতিকে আমি সকলোৱে ভগৱানৰ ওচৰত সেৱা ল'লোঁ। আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।